আজি আমি আলোচনা কৰিম পাৰ্ট 6 দীঘল টেঙীয়া। দীঘল টেঙীয়াৰ প্ৰশ্ন উত্তৰসমূহ আজি আমি আলোচনা কৰিম। উত্তৰ দিয়া। ক নম্বৰ, যিটো গৰুৱে তাৰ টিকাত হাত দিলেই জঁপিয়াই উঠিব, সেইটোৱে নিশ্চয় চেঙা আৰু ভাল হ'ব। এই কথাষাৰ কোনে ভাবিছিল? উত্তৰ, যিটো গৰুৱে গাত হাত দিলেই জঁপিয়াই উঠিব, সেইটোৱে নিশ্চয় চেঙা আৰু ভাল হ'ব। এই কথাষাৰ গৰু চোৰে ভাবিছিল। খ নম্বৰ, এইটো বৰ কাটন, গৰু ইয়াকেই নিব লাগিব। এইদৰে কোনে ভাবিছিল? খ নম্বৰৰ উত্তৰ, এইটো বৰ কাটন, গৰু ইয়াকেই নিব লাগিব। এইদৰে গৰু চোৰে ভাবিছিল। গ নম্বৰৰ প্ৰশ্ন, এ প্ৰভু দীঘল টেঙীয়াই নেপায় যেন, এই কথাষাৰ কোনে কৈছিল? এ প্ৰভু দীঘল টেঙীয়াই নেপায় যেন, এই কথাষাৰ বুঢ়ীয়ে কৈছিল। ঘ নম্বৰৰ প্ৰশ্ন, আমাকো পেপা কৰাই পালে, কোনে কেতিয়া কৈছিল? গ নম্বৰৰ উত্তৰ, আমাকো পেপা কৰাই পালে, এই কথাষাৰ বাঘবোৰে ভাবিছিল, যেতিয়া সিহঁত আটাইবোৰ মাটিত থলথলকৈ বাগৰি পৰিছিল। বাঘে চোৰটোকেই দীঘল টেঙীয়া বুলি ভাবিছিল। দীঘল টেঙীয়া বুলি ভবাৰ উপৰিও আৰু কি বুলি ভাবিছিল? ক নম্বৰ, দীঘল টেঙীয়া। খ নম্বৰ কি? পেপা কৰা। ঘ নম্বৰ, গাৰ মুকুতা। উত্তৰ দিয়া। ক নম্বৰ, বুঢ়ীয়ে দীঘল টেঙীয়া বুলি কাক বুজাইছিল? ক নম্বৰ, বুঢ়ীয়ে দীঘল টেঙীয়া বুলি বৰষুণক বুজাইছিল। খ নম্বৰ প্ৰশ্ন, বাঘবোৰে কি কৌশলেৰে চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল? বাঘবোৰে ইটোৰ পিঠিত আনটো উঠি চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল। ঘ নম্বৰ, চোৰটোৱে অৱশেষত কেনেকৈ বাঘবোৰৰ হাতৰ পৰা ৰক্ষা পৰিছিল? এইটো ঘ নম্বৰৰ উত্তৰ, ইয়াৰ পৰা ইয়ালৈ। চোৰটোৱে ঘৰলৈ আহি কি সিদ্ধান্ত লৈছিল? ঘ নম্বৰ, চোৰটোৱে ঘৰলৈ আহি আৰু চুৰ নকৰোঁ বুলি শপত লৈছিল বা ল'লে। তলৰ শব্দসমূহৰ লগত অৰ্থ মিল থকা শব্দ বাকচৰ পৰা বিচাৰি আনি কাষৰ খালী ঘৰত লিখো আহা। চাং মানে কি? বাঁহৰ বিচনা। চেঙা মানে কি? তজবজীয়া। ততমত মানে কি? চেতনা।
খৰা মানে কি নেচ ৰখা। অসহনীয়, অসহনীয় মানে কি সহিব নোৱাৰা। গভীৰ মানে কি বহু তললৈ বা বিস্তৃত। কাটন মানে কি চোকা। গলধন মানে ডিঙিৰ পাছফালে। যুক্তাক্ষৰ ভাঙি লিখো আহা। জ ৰফলা, জ ৰফলা এইটো কেনেকুৱা লিখিবা? জ যোগ ৰ, জ ৰফলা। নয়ধয়, ন যোগ ধ নয়ধয়। তালিব ছয় ছয়, তালিব ছ যোগ প্ৰথম ছ তালিব ছয় ছয়। নয়ধয়, মূৰ্ধন্য ন যোগ ধ নয়ধয়। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। দীঘল, দীঘল মানে কি চুটি। আন্ধাৰ মানে পোহৰ। পুৰণি মানে কি নতুন। অসহায় মানে কি সহায়। বলি মানে দুৰ্বল। ৰাতি মানে কি দিন। গভীৰ মানে অগভীৰ।